Hello friends, welcome to my channel. মই আজি আপোনালোকলৈ গাহৰি মাংসৰ এটা ৰেচিপি লৈ আনিছো। গাহৰি মাংসৰ লগত লাই শাক আৰু শুকান খৰিচা। চাই থাকিব ভিডিঅটো শেষলৈকে। ৰেচিপিটো বনাবলৈ মই লৈছো পিয়াজ মিডিয়াম সাইজৰ 3টা, মান ধনিয়া, শুকান ভোট জলকীয়া, লাই শাক লৈছো মই ধুই লৈছো। লাই শাকখিনিৰ অৱস্থা বৰ এটা ভাল নহয় যিহেতু এতিয়া সিজন নহয়। গাহৰি মাংস বইল কৰি লৈছো। এটো হৈছে শুকান খৰিচা। মিডিয়াম সাইজৰ বিলাহী এটা কাটি লৈছো। নহৰু পিছি লৈছো। আৰু লৈছো মই ইয়াতে শুকান জলকীয়া 10-12টা মান। প্ৰথমতে এটা কেৰাহীত পানী গৰম কৰি তাতে মই শুকান জলকীয়া কেটা দি দিছো। এইখিনি বইল কৰি লম কোমল হোৱালৈকে। জলকীয়াখিনি বইল হৈ গ'ল, পানীও শুকাই গ'ল। এতিয়া মই এইখিনি পিছি লম। এতিয়া মই বেলেগ এটা কেৰাহীত তেল গৰম কৰি লৈছো। মোৰ গাহৰি মাংসখিনিত চৰ্বি অলপ কম আছে, সেইকাৰণে মই তেল ব্যৱহাৰ কৰিম। নহলে মই তেল ব্যৱহাৰ নকৰিলেও হয়। এতিয়া মই তেলখিনি গৰম হোৱাত পিয়াজখিনি দি দিছো। পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। পিয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই এইখিনিতে নহৰুখিনি দি দিছো আৰু অলপ সময় ভাজি থাকিম। নহৰুখিনি অলপ সময় ভজা হ'লে মই এইখিনিতে দি দিম মান ধনিয়া আৰু শুকান ভোট জলকীয়াটো। শুকান ভোট জলকীয়া দিলে মাংসত এটা স্মকি ফ্লেভাৰ এটা আহে, যোনটো মই বিৰাট ভাল পাওঁ আৰু আপোনালোকেও ভাল পাব, এবাৰ ট্ৰাই কৰি চাবচোন। এতিয়া মই নিমখ দি দিছো সোৱাদ অনুসৰি। এই গোটেইখিনি 2 মিনিটমান ভাজি ল'ম ভালদৰে। তাৰপিছত এইখিনিতে মই যোনটো জলকীয়া শুকান জলকীয়াখিনি পেষ্ট কৰি থৈছিলোঁ এইখিনি দি দিম। শুকান জলকীয়াৰ পেষ্টখিনি দিয়াৰ লগে লগে এটা ধুনীয়া কালাৰ আহি যায়, চাওক। আৰু মই এইটো ৰেচিপিত হালধি আৰু আদা ব্যৱহাৰ কৰা নাই। আপোনালোকে মন গ'লে আদা ব্যৱহাৰ কৰিব পাৰিব, কিন্তু হালধিটো স্কিপ কৰিব পাৰে, একো নহয়। শুকান জলকীয়াৰ পেষ্টখিনিৰে ৰংটো ধুনীয়া হৈ যাব, সেইকাৰণে হালধি নিদিলেও হৈ যায়। এইখিনি অলপ সময় ধুনীয়াকৈ ভাজি ল'ম এনেদৰে আৰু 5 মিনিটৰ কাৰণে ঢাকি দিম। এনেদৰে মাজে মাজে ঢাকিম আৰু মাজে মাজে ফ্ৰাই কৰিম 10 মিনিটৰ কাৰণে। মাংসখিনি এনেও বইল কৰোঁতে সিজি গৈছে, সেইকাৰণে বহুত বেছি ফ্ৰাই নকৰিলেও হৈ যাব। মাংসখিনি ধুনীয়া ফ্ৰাই হৈছে। এতিয়া এইখিনিতে মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি অলপ অলপ সিজিছে। এতিয়া মই এইখিনিতে শুকান খৰিচাটো দিব পাৰিম। আৰু যিহেতু শুকান খৰিচা দিম ইয়াতে, সেইকাৰণে মই বিলাহী বহুত বেছি দিয়া নাই। অকল এটা মিডিয়াম সাইজৰ এটা কাটি দিছোঁ। যিহেতু খৰিচাটো অলপ টেঙা হ'ব আৰু বিলাহীটো বহুত বেছি দিলে বহুত বেছি টেঙা হৈ যাব। তো সেইকাৰণে আপোনালোকে চাব, মানে বিলাহীটো বহুত বেছি নিদিলেও হৈ যায়। এতিয়া মই শুকান জলকীয়া যোনটো ভোট জলকীয়া এটা দিছিলোঁ, এইটো মই ভাঙি দিছোঁ। কাৰণ যোনটো শুকান জলকীয়াৰ পেষ্ট দিছোঁ সেইটো ইমান জ্বলা নহয়। ভোট জলকীয়াটো ভাঙি দিলে মাংসখিনিৰ অকণমান জ্বলা হ'ব। এতিয়া চাওক, বিলাহীখিনি ভালদৰে গলি গৈছে। এতিয়া এইখিনিতে মই লাই শাকখিনি দিব পাৰিম আৰু লাই শাকখিনি দীঘল দীঘলকৈ দি দিছোঁ। লাই শাকখিনি দিয়াৰ পিছত খুব বেছি 10-15 মিনিট লাগিব সিজিবলৈ। আৰু তেতিয়ালৈকে আমি মাজে মাজে ঢাকিম আৰু মাজে মাজে ফ্ৰাই কৰিম।
লাই শাকখিনি আমাৰ সিজিব ধৰিছে। এয়া চাওক, আমাৰ গাহৰি মাংস ৰেডি হৈ গ'ল। আৰু আজি মোৰ এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।